5 ফুট কমে হয় আজ মনত করিম এনেদৰে এণ্ট্ৰি কৰিব লাগে ভিতৰত এয়া এণ্ট্ৰি ফিজ ফ্ৰী হয় মিছন আজি আমাৰ ৰাজঘাট হ'ব ৰাজঘাট গুড মৰ্ণিং ফ্ৰম দিল্লী নমস্কাৰ বন্ধুসকল এয়া পুনৰবাৰ স্বাগতম জনাইছোঁ ধনসম ব্লগ চেনেললৈ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে এয়া চাৰিটাৰ মই বৰ্তমান ৰাতিপুৱাই আহি পাইছোঁ আমাৰ ৰাজঘাট মহাত্মা গান্ধীৰ সমাধি হয় এইটো আমি আজি এইটো দিল্লীত আহিলে এইটো এটা ভিজিট কৰিব লগা ঠাই এইটো আপোনালোকে আহক ধুনীয়াই হয় আমি হেৰি যাবলৈ চাইজৰ ইয়াত অলপ গাছ বেয়া হৈছে কাৰণ ইয়াৰ জলবায়ু বহুতেই বেয়া চ' আপোনালোকে মোৰ লগত চাই থাকক দিল্লীৰ পৰা আজিৰ ভিডিঅ'টো বহুত চাব লগা ভিডিঅ' হ'ব বুলি মই ভাবোঁ কাৰণ মই এদিনত যিমানখিনি ঘূৰিছোঁ গোটেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিসকলে নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব ভিডিঅ'টো স্কিপ নকৰা কৰি সকলোকে চাই থাকক ধুনীয়া হয় ভিডিঅ'টো চাই ওপৰৰ পৰা এনেকৈ ধুনীয়া কৰি সমাধি ক্ষেত্ৰটো দেখা পায় চ' আমি তললৈকে যোৱাৰ চেষ্টা কৰিম ওপৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া হয় গাইছ ভিডিঅ'টো এবাৰ চাই লওক আমি বৰ্তমান ভিতৰত সোমাই গৈছোঁ ভিতৰত জোতা আনিব নিদিয়ে আমি খালী ইয়াতো আপুনি DSLR ফটো উঠিব পাৰে 20 টকা কৰি হয় চবতে থাকে বেলেগ দিল্লী ইয়াতে জুইটো জ্বলি আছে জীবন এনেকৈ জ্বলি সেদিন এই দেশের প্রদীপ জ্বলেছিল দেশ স্বাধীন হয়েছিল তারপরে সেই প্রদীপ এখন এইটো লোটাছ টেম্পল যেটা এনে সোমবাৰে বন্ধ থাকে কিন্তু আজি ৰবিবাৰো বন্ধ কৰি ৰাখিছে আমাৰ বহুত দুখ লগা বহুত ভিৰ কাৰণে আজি এইটো বন্ধ ৰাখিছে কৰোণাৰ কাৰণে আগতে সোমবাৰ বন্ধ আছিল এতিয়া ৰবিবাৰ বন্ধ কৰি দিছে পুৱা 8টাৰ পৰা 5টালৈকে খোলা থাকে কিন্তু ইমান কষ্ট কৰি আহি ইয়াৰ পৰা ঘূৰা ফুৰিব লাগিল বহুত মানুহ ফুৰিলে আগতে চবে গম পায় এইটো খোলা থাকে বুলি ৰবিবাৰে কিন্তু এতিয়া বন্ধ আপোনালোকে আহিলে এইটোত এতিয়া বাকী দিনত আহক ৰবিবাৰ সোমবাৰ পাৰিলে নাহিব লোটাছ টেম্পল 1986 চনত স্থাপিত হৈছিল কিন্তু আমাৰ দুখ লগা আমি চাব নাপালোঁ যিহেতু লোটাছ টেম্পল বন্ধ এয়া বৰ্তমান আমি আছোঁ ইস্কন মন্দিৰত য'ত উত্তৰ গুৱাহাটীত যে এটা অৱস্থিত হৈছে হৰে কৃষ্ণ মন্দিৰ সেইটোৱে এনেকৈ আহিলে আপুনি এনেকৈ সেইটো পৰিৱেশ দেখা পাব এইটো ছাইডত আমি বৰ্তমান এনেকৈ সোমাই গৈ আছোঁ চাই থাকক মোৰ লগত আপোনালোকে ইস্কন মন্দিৰ ওপৰলৈকে এনেকৈ গৈ থাকিলে ছাইডতে দেখা পাব এইবিলাক দোকান আছে খোৱা বস্তুৰো দোকান আছে ইয়াৰ পৰাই গৈ আছোঁ আমি এতিয়া কুতুব মিনাৰ কুতুব মিনাৰ চাব আহিলে এনেকৈ প্ৰথমতে লাইন পাতিব লাগিব আৰু ভিতৰত সোমাব লাগিলে এনেকুৱা টকেন দি দিয়ে দুটা দিছে দুজন যিহেতু 40 টকা কৰি এই টকেন দিওঁ ভিতৰত সোমোৱাৰ কাৰণে আৰু ওলাই অহাৰ কাৰণে ফৰেনাৰ কাৰণে 600 কুতুব মিনাৰ আহিব লাগিলে এইটো লেফ্ট চাইডত আছে টিকেট ঘৰ ৰাইট চাইডত এনেকৈ ভিতৰত বহুত চেকিং হোৱাৰ পিছতহে ভিতৰলৈকে যাব পাৰিম চ' মোৰ লগত আপোনালোক চাই থাকক কুতুব মিনাৰ টকেন দুটা যে দিছে টকেন দুটা যদি হেৰাই যায় 100 টকা কৰি ফাইন কুপনটো ভাল কৰি ৰাখিব লাগিব ৰাখি আমি ভিতৰলৈ কুপনটো সোমাই দি কেনে এনেকৈ ওলাব লাগিব ফাইনেলি কুতুব মিনাৰ এইটো মোৰ হাতৰ চাইডত এইখনত ধুনীয়া কৰি লিখা আছে ইয়াত কি আছে
এইটো কুটুব মিনাৰ কুটুবুদ্দিনে বনাইছিল এইটো আৰু এইটো তাজমহলতছে 5 ফুট সৰুৱে হয় মই জনাত চাই থাকক মোৰ লগত আপোনালোকৰ কুটুব মিনাৰ আজি ইয়াৰ এটা ভিউ চাই লওক গাইজ আপোনালোকে ধুনীয়া কৰি সেইটো টাইমত ইমান ধুনীয়া কৰি এইবিলাক বনাইছিল ৰঙা পাথৰৰ হয় ভাল লাগে চাবলৈ দেখিবলৈ বহুত ধুনীয়া এইটো এটা চাব লগা বস্তু হয় দিল্লীত সৰু সৰু এনেকৈ গুহা টাইপ ধুনীয়াই হয় এইবিলাক ৰাজিত কাম সোমাই গৈ আছোঁ চাই থাকক এইবিলাক বেয়া কথা লিখা ইয়াত আই লেভ ছোৱালী আই লেভ এইবিলাক বেয়া কথা এইবিলাক লিখিব লাগে ইমান ধুনীয়া হয় আন্ধাৰতে এইবিলাক ধুনীয়া ইয়াৰ পৰা কুটুব মিনাৰৰ ভিতৰত চাওক এবাৰ ইয়াৰ ওপৰলৈকে আৰু উঠি আহিছোঁ আপোনাক দেখুৱাবৰ কাৰণে এইবিলাক চাওক কি ধুনীয়া হয় মানুহ কিমান যে মানুহে ফটো উঠি আছে হিচাপ নাই আৰু ক'ব গ'লে চাওক ফটো ফ্ৰেম টাইপ কি ধুনীয়া দেখি এইটো চাইডত আছে এনেকৈ গোটেই এইবিলাক মই ভিডিঅ'টো দেখুৱাইছোঁ আপোনাৰ ওচৰৰ পৰা ইয়াত আৰবিতে ধুনীয়া কৰে সেইটো টাইমতে লিখি আছিলে এইবিলাক গোটেই এনেকৈ ফ্ৰেমবিলাকত ধুনীয়া কৰি লিখা আছে চাওক কি ধুনীয়া এইটো এটা কুঁৱা হয় এতিয়া বাৰু পানী নাই চাগে এইবিলাক পানী শুকাই গৈছে এইটো এটা মিনাৰে হয় আধৰুৱা হৈছিল সেইটো টাইমত বনাইছিল এনেকৈ ৰৈ গৈছে ভিতৰত সোমাব নিদিয়ে বাৰু বহুতে আহি ফটো উঠে সিহঁতে বহুত দেখা পাইছোঁ ওচৰতে আৰু ফটো আছে চাগে বৰ্তমান আমি দিল্লী হাতত সোমাব আহিছোঁ আপোনালোকৰ চাই ইয়াত টিকট 30 টকা কৰি হয় এডালটো এনেকৈ সোমাই গৈ আছোঁ ইয়াত আহিলে ধুনীয়া এনেকৈ শাৰী কাপোৰ যি বিচাৰে আপুনি বহুত ডাঙৰ এৰিয়া হয় দিল্লী হাটখন দিল্লী হাটত আপোনালোক আহিব পাৰে ইয়াত ধুনীয়া এইবিলাক গোটেই কাপোৰৰ দাম আছে বস্তুবিলাক কিন্তু ভাল হয় বহুত ডাঙৰ এৰিয়া নেক্সট ভিডিঅ'ত আৰু এঠাইত লগ পাইছোঁ আপোনালোকক বৰ্তমান ইণ্ডিয়া এণ্টিক য'ত হত্যা কৰা আছিল আমি তালৈকে আহি আছোঁ তো আপোনালোকৰ চাই থাকক গাইজ ভিতৰলৈকে যোৱা দৃশ্যটো মিউজিয়াম গাইজ এইবিলাক ইন্দিৰা গান্ধীৰ স্মৃতিৰ গোটেই বস্তুবিলাক পাৰত ধুনীয়া কৰি আছে প্ৰথম মহিলা প্ৰধানমন্ত্ৰী 31 অক্টোবৰ 1984 চনত তেওঁক 2টা গুলীৰে হত্যা কৰা হৈছিল আৰু এইবিলাক তেওঁৰ মানে এৱাৰ্ডবিলাকো ইয়াত থোৱা হৈছে ধুনীয়া কৰি ইয়াত দেখুওৱা হৈছে গোটেইটো এইখন এইটো শাৰী চেণ্ডেল এইটো বেগ লৈছিল তেখেতে এইবিলাক গোটেই বস্তু এনেকৈ ৰাখি থৈ দিছে ধুনীয়া কৰি তো গাইজ মোৰ লগত আপোনালোকৰ চাই এইটো বিশ্ব বেংকৰ চাবি হয় এইবিলাক স্কুটিবিলাক ইয়াতে ৰাখি থৈ দিছে এইটো টিকট ফ্ৰী হয় সম্পূৰ্ণ বিনামূলীয়া ইয়াতো আপোনালোকে ভিজিট কৰিব পাৰে আহিলে এনেকৈ চাইডে এখন বাগানো আছে এনেকুৱা ধুনীয়া এৰিয়াটো বহুত ডাঙৰ চাব লগা বহুত আছে কিন্তু ইমান দেখুৱাব নোৱাৰিম আপোনালোকক
দিল্লীৰ ৰাস্তাত এনেকৈ পাৰ আপোনালোকে বহুত দেখা পাব। ইয়াত মানুহে খাদ্যবিলাক কিনি ইয়াত ৰাস্তাতে দি দিয়ে, এনেকৈ ধুনীয়াকৈ থাকে। মই এবাৰ পাৰৰ মাজত ফটো উঠিব আহিছিলোঁ। পাৰবিলাক খাদ্য দি দিয়ে। আমাৰ তাত হ'লে ধুনুৰে মাৰিলে, ইয়াত কিন্তু নামাৰে, বহুত ধুনীয়াকৈ ৰাখে ইয়াত। দিল্লী ঘূৰিব লাগিলে এনেকৈ আপুনি চাৰ্কেল ল'ব লাগিব। এইবিলাক চাৰ্কেল লিখা আছে ইয়াত, ধুনীয়া কৰি পইচা দিয়ক। ইয়াত কাউণ্টাৰ আছে, মানুহ ৰখি আছে, পইচা দিয়াতে এনেকৈ ঘূৰিব পাৰিব। এইবিলাক চাৰ্কেল स्मार्ट बाइक छोटे ऐसे जंतर मंतर। अभी हम पहुंच गया। খেতিয়ক বুলি যে প্ৰটেষ্ট কৰি আছে সেইটো জানিব লাগিছিলে ক'ত কৰি আছে यहाँ पे मालूम नहीं, हिंदी মান ক'ব নাজানো, এতিয়া বুলি শিকি আছোঁ দে। এইটো কি আগে আপোনালোকক ফাৰ্ষ্ট এইটো দেখুৱাই আছোঁ, এইটো চাইডৰ তলত এতিয়া পৰিয়ে গ'লো। এইটো এটা পদুম ফিল্ড টাইপ, কি এনেকুৱা দেখাত ভাল লাগিছে। কিন্তু দিল্লী আহিলে ইয়াতো এবাৰ ভিজিট কৰক। আহিলে বেছি দূৰ নহয়, ওচৰতে হয়। এইটো গধূলি 5টাত বন্ধ হয়। কি আছে ভিতৰত মই দেখুৱাইছো ৰ'ব। এনেকুৱা এটা ভিউ, ধুনীয়া। আপোনালোককো দেখুৱালোঁ। এয়া বৰ্তমান আটাইতকৈ ফেমাছ বজাৰ সৰজনী মাৰ্কেট। এয়া আমি সোমাই আহিছোঁ ভিতৰলৈকে। আপোনালোকক দেখুৱাইছোঁ ইয়াৰ ভিৰ চাক পাই, কিমান ভিৰ। সৰজনী মাৰ্কেট আজি আপোনালোকক দেখুৱাম, দেখাই থাকক কেনেকৈ। সৰজনী মাৰ্কেটত বহুত মানুহ হয়, সোমাবই নোৱাৰি, ইমান ভিৰ। এইখিনি এবাৰ সোমাব চেষ্টা কৰিলোঁ, অলপ বজাৰো কৰিলোঁ আমি। এটা নেক্সট ভিডিঅ'ত আৰু লগ পাই। এইটো মোৰ চাইডত আছে পিএম হাউচ, এইটো আপোনাৰ ৰাষ্ট্ৰপতি ভৱন, আৰু সেইটো সংসদ ভৱন। চ' আপোনাৰ ইয়াৰ ভিউটো চাই লওক, লাইটৰ যোনটো ডিজাইন কৰি ৰাখিছে মানে ধুনীয়া লাগে। চ' আপোনালোককো দেখুৱাই আছোঁ, চাই থাকক। এইটো পিএম হাউচটোৱে ঘূৰাই দিয়া আমাৰ, এইটো পিএম হাউচ। বৰ্তমান আমি বাবা চাহেব গুৰুদ্বাৰত আহিছোঁ। চাৰিজৰ পৰা দুটো সম্পূৰ্ণ মাথাত কাপোৰ মাৰিলে, ইয়াত মাথাত এনেকৈ কাপোৰ নামাৰিলে আহিব নিদিয়ে। এনে আমি সোমাইছোঁ, চাওঁ কেনেকুৱা কি বস্তু আমি দেখা নাই, যিহেতু বহুত এইটো নাম থকা বস্তু। সেইকাৰণে আপোনাৰ লগ সেনেকৈ আৰু ওপৰলৈকে উঠি গৈ আছে। ইয়াৰ সোমোৱা আৰু এটা গেট আছে, এইটো চাইডৰো এনেকৈ সোমাব পাৰে। আহিলে এনেকৈ ধুনীয়া হয় দেখাত। এই যে এতিয়া সময় বাজিছে 7টা, এই বেছি টাইমো নকৰোঁ। ইয়াৰ পৰা আপোনালোকক এনে দেখুৱালোঁ, এইটোৱে হয় গুৰুদ্বাৰ। বৰ্তমান ৰাতি 7:30 বাজিল, পালিকা বজাৰলৈকে আমি সোমাই গৈ আছোঁ ভিতৰলৈকে। এনেকৈ এণ্ট্ৰি কৰে। এইখন বজাৰ আপোনাৰ মানে মাটিৰ তলত আছে, এইখন বজাৰ বহুত আমি গৈ আছোঁ, চাই চাই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক মাটিৰ তলৰ বজাৰ চাওক। লিফ্টটো আছে, ধুনীয়াকৈ ওপৰত বজাৰ আছে। ঘৰতে বহুত দুটা গেট আছে, আমি 7 নম্বৰ গেটেৰে সোমাই আহিছিলোঁ এনেকৈ বজাৰলৈকে। সেইটো নেই বনাতে हम
আজিৰ ভিডিঅ'টোত মই এদিনত যিমানখিনি ঘূৰিলোঁ গোটেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিলোঁ। যি কি নহওক আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। পালিকা বজাৰৰ পৰা আজিৰ ভিডিঅ'টো মই শেষ কৰিম বুলি ভাবিছোঁ। যি কি নহওক আগলৈ আৰু ভাল ভাল ভিডিঅ' পাই থাকিব। আৰু এইবিলাক এখন ভিতৰতে পালিকা বজাৰ এখানে গাড়ী এখন এৰি দিছে সৰু চলি কাৰণে ভাল লাগিছে, এইটো কাৰণে স্কিপটো দি দিছোঁ।